হয়তো আপোনালোক সকলোৰে প্ৰিয় মাংস গাহৰি, কিন্তু এইখিনিতে এটা বেয়া খবৰ আহিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। ৰাজ্যত 25 এপ্ৰিলৰ পৰা গাহৰিৰ বিক্ৰী সম্পূৰ্ণভাৱে বন্ধ কৰা হৈছে, কিয়নো ৰাজ্যৰ 6খন জিলাত গাহৰিৰ অচিন বেমাৰত মৃত্যু হৈছে, যাৰ বাবে কৃষিমন্ত্ৰী অতুল বৰাই ঘোষণা কৰে। ধেমাজি, লখিমপুৰ, বিশ্বনাথ, ডিব্ৰুগড়, শিৱসাগৰ আৰু যোৰহাট জিলাত গাহৰিৰ অস্বাভাৱিক মৃত্যু হয়। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে কি কাৰণে গাহৰিৰ মৃত্যু হৈছে তাৰ তথ্য এতিয়াও পোৱা নাই। মৃত গাহৰিৰ নমুনা সংগ্ৰহ কৰি ভূপাললৈ প্ৰেৰণ কৰা হৈছে। ভূপালৰ ৰিপৰ্ট পোৱাৰ পিছতহে গাহৰিৰ কি কাৰণে মৃত্যু হৈছে তাৰ তথ্য পোৱা যাব। এই কথা জনাই কৃষিমন্ত্ৰী অতুল বৰাই। আৰু সম্পূৰ্ণভাৱে ৰাজ্যত গাহৰিৰ বিক্ৰী আৰু গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজ্য চৰকাৰে।